নমস্কাৰ বন্ধু বান্ধৱীসকল। মই আজি আপোনাৰ যোৰহাট কলিয়াপানী সত্ৰত মই উপস্থিত হৈছোঁহি আৰু আমাৰ আজি আপোনাৰ দল আহিছে। সেই দলটোত আপোনাৰ আমি বহুতো ল'ৰা কেইজনমান আহিছোঁ। এয়া মোৰ সহপাঠী ঈশান। নমস্কাৰ। এয়া আজি মই আপোনালোকক দেখাবলৈ লৈছোঁ যি কলিয়াপানী সত্ৰৰ মেইন গেটখন, সেই গেটখন দেখাবলৈ লৈছোঁ। ইয়াতো আপোনাৰ বহুতো আহোম ৰজা দিনৰ পুৰণি কীৰ্তিচিহ্ন। ইয়াত বহুতো যেনে আপোনাৰ সত্ৰাধিকাৰ প্ৰভু পীতাম্বৰদেৱ গোস্বামী আছে। মই আপোনাৰ উপস্থিত হৈছোঁ যি গেটখন, সেই গেটখন ঠিক দেখাবলৈ লৈছোঁ। এই গেটখন হৈছে, ইয়াত লিখা আছে শ্ৰী শ্ৰী আউনীআটী সত্ৰ কলিয়াপানী টিয়ক। আজি লগত আহিছে সহপাঠী। হয়, কিবা এটা কওক। ইয়াত আহি বহুত ভাল লাগিছে, বহুত দিনৰ মূৰত আহিছোঁ। তো ইয়াৰ চেনেলটো চাব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। হয়, এয়া মোৰ আৰু এজন আছে দেই লগত ঈশান। তেওঁ মানে ফটো মাত ব্যস্ত হৈ আছে একদম, কি ক'ম, বেয়া নাপাব। অকল এই আমাৰ যি কলিয়াপানী সত্ৰৰ টিয়ক আপোনাৰ গেটখনত এক প্ৰকাণ্ড হাতী আছে। এই মানে এটা হাতীৰ চিহ্ন ইয়াত দেখিছেনে? এয়া দেখিছে, এয়া আপোনাৰ আহোম ৰাজ্য থকাতে স্থাপিত হৈছিলে। ইমান ভালকৈ নাজানো, আহিছোঁ দেই। ইয়াৰ বোলে খুব দুবাৰ আহিছোঁ। মানে ইয়াত হাতী এইফালে আপোনাৰ পদুম ফুল, ওপৰত পদুম ফুল আছে। এয়া এইফালেও হাতী আছে, প্ৰকাণ্ড হাতী বহুত। এয়া বায়ন দেখিছেনে বন্ধুসকল? এয়া টিয়ক কলিয়াপানী সত্ৰৰ এক বৃহৎ পুখুৰী। ইয়াৰ পুখুৰী দেখিছেনে? ইয়াত বহুতো মাছ আছে। ইয়াত যদি কিবা খাবলৈ দিওঁ মাছবিলাকে খাবলৈ আহে। এয়া আপোনাৰ কি ধুনীয়া চিনেৰি দিছেনে? সেয়া ৰাইজসকল দোকান দিছে, দোকান পোহাৰ দি আছে। এয়া আমি আপোনালোকক গাইডলাইন দেখাবলৈ লৈছোঁ। গাইডলাইন